তো মেইন কথাটো হৈছে আপোনাৰ মানুহে আপোনাক কেতিয়াও আগত যোৱাটো নিবিচাৰে, সেইটো কাৰণে বহুত মানুহে কৰিবতো বিচাৰে, বহুত ডাঙৰ ডাঙৰ কাম কৰিব বিচাৰে, কিন্তু তাতে কেনেকৈ কৰিব লাগে সেইটো নাজানে, আৰু তাহাঁতৰ ডিষ্ট্ৰেকশ্যন বহুত বেছি আজিকালি। ডিষ্ট্ৰেকশ্যন বোলা বস্তুটো বহুত বেছি, তাহাঁতৰ মাইণ্ডছেটে নাই, তাহাঁতে নাজানে কেনেকৈ কৰিব লাগে। তো সেই বস্তুটোৰ ওপৰত মই কথা পাতিবলৈ আহিছোঁ, কাৰণ টিচাৰ চবেই আহে, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি চবেই শিকায়, কিন্তু আপোনাৰ এণ্টাৰপ্ৰেনাৰশ্বিপ আৰু মাইণ্ডছেটৰ ওপৰত কোনো কথা নকয়। সেই কথাটো মই পাতিম আজিৰ পৰা। তো সেইকাৰণে এই চেনেলটো খোলা হৈছিলে 1 বছৰ আগতে, কিন্তু মই কিছুমান প্ৰব্লেমৰ কাৰণে অকণমান লাহে লাহে ভিডিঅ'বোৰ দিব পাৰিছোঁ, কিছুমান প্ৰব্লেম। তো সেইটো জানে আপোনালোকে। তো সদায় মনত ৰাখিব, আপুনি যিটো কৰিব বিচাৰে সেইটো কৰক, আৰু কেনেকৈ কৰিব মই আপোনাক কওঁ। কিবা যদি প্ৰব্লেম পাইছে আপুনি মোৰ লগত আলোচনা কৰিব পাৰে, কাৰণ ময়ো সেই জাৰ্ণিটোত আছোঁ, আৰু আপুনিও আহক। কেনেকৈ কৰিব লাগে, কেনেকৈ মাইণ্ডছেট লাগে, কাৰণ এটা জেগাত আপুনি 2-3 বছৰ কষ্ট কৰিবলৈ এটা মাইণ্ডছেট লাগিব। সেই মাইণ্ডছেটটো যদি নাই, তেতিয়া আপুনি কেতিয়াও কৰিব নোৱাৰে সেইটো কাম। আপুনি 2 দিনত ভাগৰি যাব। ইমান কাম, ইমান কষ্ট কেনেকৈ কৰিব আপুনি? নোৱাৰে। তো সেই মাইণ্ডছেটটোৰ কাৰণে মই এই ভিডিঅ'বোৰ বনাওঁ, আৰু এই চেনেলটো খোলা হৈছে যে আপুনি সদায় নিজৰ মাইণ্ডছেটটো সদায় আপুনি ধুনীয়াকৈ ৰাখিব। যে আপোনাক কোনোবাই যদি কয় কিয় কৰি আছা, এইবোৰ কৰি লাভ নাই, তাতকৈ সেইটো কৰ যিটো চবেই কৰি আছে, তেতিয়া আপুনি নিজকে কেনেকৈ বচাব, আপুনি নিজকে কেনেকৈ মটিভেট কেনেকৈ কৰিব? আপুনি সেই সময়ত আপোনাৰ মনটো বেয়া লাগিব, কি কৰি আছোঁ মই, এইটো এক্সপিৰিয়েঞ্চ মানুহ, মোক কিয় এনেকৈ ক'লে, আপোনাৰ মনটোতো বেয়া লাগিব, আপুনি গ'লৰ পৰা বেলেগ ৰাস্তাত আহি যাব। তো সেই সময়খিনিত আপুনি নিজকে কেনেকৈ চম্ভালিব? মানুহে আপোনাক মটিভেট নকৰে, উল্টা ডিমটিভেট কৰে, মানে আপোনাক কেনেকৈ ৰাস্তা নেদেখায়, ৰাস্তাৰ পৰা ভটকাই দিয়ে। তো সেইবিলাক কাৰণত মই এই চেনেলটো খুলিছোঁ, আপোনাৰ যাতে এটা মাইণ্ডছেট থাকে। আমাৰ ইউথত, আমাৰ যুৱ প্ৰজন্মত বহুত পাৱাৰ আছে, বহুত শক্তি আছে। সেই শক্তিখিনি যদি আমি এক্সিকিউট কৰোঁ, আমি বহুত ডাঙৰ এখন অসম গঢ়িব পাৰোঁ, বা বহুত ডাঙৰ এখন ভাৰত গঢ়িব পাৰোঁ, য'ত হাজাৰ হাজাৰ বিজনেছমেন আহিব, হাজাৰ হাজাৰ এণ্টাৰপ্ৰেনাৰ আহিব, হাজাৰ হাজাৰ চেল্ফ এমপ্লয়েড আহিব, যোনে মানে কি নিজৰ পেচনেদি কাম কৰিছে। জব কৰাটো বেয়া কথা নহয়, বিজনেছ কৰাটো বেয়া কথা নহয়, বা আপুনি চেল্ফ এমপ্লয়েড হয় সেইটো বেয়া কথা নহয়, আপুনি চবতে ভাল কথা। আপুনি যিটো কৰিব বিচাৰে আপুনি নিজক ডিস্কভাৰ কৰক, আপুনি কি কৰিব বিচাৰে আপুনি ভাবক। আপুনি IAS হ'ব বিচাৰে, UPSC দিব বিচাৰে, আপুনি IIT যাব বিচাৰে, ইঞ্জিনিয়াৰিং কৰিব বিচাৰে, আপুনি বিজনেছ কৰিব বিচাৰে, এণ্টাৰপ্ৰেনাৰশ্বিপত আহিব বিচাৰে, আপুনি চেল্ফ এমপ্লয়েড যিকোনো কাম কৰিব বিচাৰে কৰক। আপুনি মন খুলি কাম কৰক, য'ত প্ৰব্লেম আহে তাতে চলিউশ্যন বিচাৰক, আৰু কিবা প্ৰব্লেম আহিলে মোৰ লগত আলোচনা কৰিব পাৰে। মই যদি পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰিম, আৰু মোৰ যিবোৰ মোৰ গুৰু আছে মই সেইবোৰৰ পৰা সুধি পেলাই হ'লেও আপোনাক সহায় কৰিবলৈ যত্ন কৰিম। এইখিনিয়ে মোৰ আপোনালোকৰ প্ৰতি প্ৰতিজ্ঞা আৰু আপোনালোকৰ প্ৰতি দায়িত্ব বুলি মই কাম কৰিম। তো এইখিনি মই বিচাৰোঁ, আৰু ভিডিঅ'বোৰ যদি আপুনি ভাল পায় অকণমান লাইক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব, যাতে মোৰ অকণমান মটিভেশ্যন আহে, আৰু ছাবস্ক্ৰাইব কৰি দিব পাৰিলে চেনেলটো। থেংক ইউ ছ' মাছ।